পুৰা বৰষুণ দি আছে আৰু এতিয়া বনাই আছো বাকি ভালকে আপোনালোকক হলে আৰু মিলাবলগীয়া আছে বাৰু এতিয়া মোৰ হৈ গ'ল ৰংগলীটো বনোৱা আৰু আগতে মই কেতিয়াও এনেকৈ বনোৱা নাই কেতিয়া হ'ব নাজানো আৰু হ'লে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই নিমখত বনাই দিছোঁ নিমখ ন বৰষুণ দিয়া নাই কিন্তু এবাৰ মানে হেল্ল' আৰু এতিয়া সন্ধিয়া হৈ গ'ল আৰু আপোনালোকক দেখাম আৰু ময়ো অলপমান ৰেডি হৈ ল'লোঁ আৰু তুমিহে পেলালা তেল I wanted this love to survive now when I look in your heart. Hello friends, welcome to my channel. আৰু আজি হৈছে দিৱালী আৰু আজি দিৱালীতে মই মোৰ আজি ফাৰ্ষ্ট ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আৰু দিছোঁ আৰু কৰি আপোনালোকে মোৰ ফাৰ্ষ্ট ব্লগটো সকলোৱে চাব আৰু দিৱালীৰ বহুত বহুত শুভকামনা থাকিলে আপোনালোক সকলোলৈকে আৰু আজি যিহেতু পোহৰৰ উৎসৱ সকলোৰে জীৱনত যাতে আন্ধাৰবিলাক আঁতৰি পোহৰ হওক সেয়াই আৰু আজি বৰষুণো দি আছে আপোনালোকক মই দেখাইছোঁ এয়া চাওক পুৰা বৰষুণ দি আছে আৰু এতিয়া কি হয় এইটো ঠিক নাই আৰু এতিয়া বৰষুণে দি আছে কলপুলি এটাও আনিবলৈ যোৱা কথা আছিলে কলপুলিটো আনি পিনি ৰুবলৈ হ'লেও এতিয়া বৰষুণে দি দিলে আৰু তাত এতিয়া আমি চাকি লগাব পাৰোঁ নে নোৱাৰোঁ তাকে আৰু আজিৰ দিনটো মানে কি কৰোঁ সন্ধিয়ালৈকে আপোনালোকক সকলোবিলাক দেখাম আৰু আপোনালোকে মোৰ ব্লগটো চাই থাকিব আৰু মৰম দিব আৰু সকলোৱে যাতে সহায় কৰিব চাব মোৰ ফাৰ্ষ্ট ব্লগটো আৰু সেয়া আৰু বাকী আজি কি কৰোঁ কি নকৰোঁ আপোনালোক সকলোবিলাক দেখাই থাকিম তেতিয়াহ'লে ব'লক মোৰ লগত কি কৰোঁ ভিডিঅ'টো লাষ্টলৈকে চাব দেই হাই ফ্ৰেণ্ডছ আৰু এতিয়া মই ভাবিলোঁ ৰংগোলী এটা বনাম বুলি আৰু আপোনালোকক মই দেখাইছোঁ কালাৰখিনি কি আছে এইকেইটা কালাৰ আনিছিলোঁ মই এইকেইটা হোলী কালাৰ হয় হোলীত খেলা আৰু যোনটো ৰংগোলী পাউডাৰ সেইটো বেলেগ থাকে মই এতিয়া এয়া বনাই ল'লোঁ বাৰু চাই লওক এতিয়া এইকেইটা তিনিটা কালাৰ বনালোঁ এতিয়া মই বনাব পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু হ'লেও চেষ্টা কৰিছোঁ আপোনালোকক মই দেখাইছোঁ ৰ'ব এয়া দেখিছে মই এতিয়া বনাব লৈছোঁ এইটো মই এটা চাকি এটা আঁকি লৈছোঁ প্ৰথম চাকিটো আঁকি পিনি এতিয়া ইয়াৰ মানে ৰং দি দিছোঁ আৰু বনাই আছোঁ বাকী ভালকৈ আপোনালোকক বনাই হ'লে দেখাম আৰু চেষ্টাটো কৰিছোঁ আৰু দেই হয় নে নহয় আৰু বাকী আছে বাৰু একদম পুৰা হোৱাৰ পাছত দেখাম আৰু দেই আপোনালোকক ভালকৈ বনাই আছোঁ কেতিয়া হ'ব নাজানো আৰু হ'লে একদম ফাইনেলি মানে একদম পুৰা ভালকৈ যেতিয়া হ'ব তেতিয়া দেখাম আৰু হেপী দিৱালী লিখি আছে এইখিনি কালাৰ আছিলে আৰু কেনেকুৱা লাগিছে আপোনাৰ কমেণ্ট কৰি জনাব দেই এতিয়া মোৰ হৈ গ'ল ৰংগলীটো বনোৱা আৰু বহুত কষ্ট কৰি বহুত টাইম লাগিলে তাৰপিছত এতিয়া মোৰ বনাই হৈ গ'ল মই আপোনালোকক দেখাবলৈ লৈছোঁ কেনেকুৱা লাগিছে জনাব আৰু আগতে মই কেতিয়াও এনেকৈ বনোৱা নাই এবাৰ মই প্ৰথমবাৰ মানে চেষ্টা এটা কৰি চালোঁ আৰু কেনেকুৱা লাগে আৰু ইমান এবাৰ বতৰটো ইমান বেয়া হৈছে মানে আগতে কেতিয়াও মানে এনেকুৱা হোৱা নাই ন বৰষুণ দিয়া নাই কিন্তু এবাৰ মানে ইমানে বৰষুণ দি দিলে বাহিৰত মানে একো কৰিবই পৰা নাই সেইকাৰণে ভিতৰতে ভাবিলোঁ ৰংগলীটোকে বনাওঁ আৰু ৰ'ব মই আপোনালোকক দেখাই দিছোঁ এয়া চাওক হেপী দিৱালী আৰু মই আগতে কেতিয়াও বনোৱা নাছিলোঁ দেই এবাৰ বনালোঁ আৰু যোনটো এইটো মই কোনটো ৰং দি বনাইছোঁ যোনটো হোলী আমি খেলোঁ ন সেইটো হোলী কালাৰ হয় কিন্তু সেইটোত মই মানে নিমখ লৈছোঁ নিমখত মই নিমখত এই কালাৰকেইটা মিলাই পিনি বনাই দিছোঁ
নিমখত বনাই দিছোঁ, নিমখ লৈছোঁ, নিমখত এইকেইটা কালাৰ মিলাই দিছোঁ। কাৰণ ইভাগে হ'লে মানে কি হয়, যোনটো হোলীত আমি লগাওঁ ন খেলোঁ, সেইটো কালাৰ মানে বহুত বেছি মিহি হয়। সেই মিহি হোৱাৰ পৰা মানে কি হয়, হাতত লাগি ধৰিছে মানে যোৱা নাই। আৰু মই ইয়াত সেইকাৰণে নিমখৰ লগত মিলাই পিনি দিছোঁ। আপোনালোকেও চেষ্টা কৰি পিনি চাব পাৰিব, ঘৰত এনেকৈ বনাব পাৰিব, কৈ দিছোঁ। এয়া চাকি দেখিছে, পানীত তিয়াই পিনি থৈ দিছিলোঁ। তাৰপিছত এতিয়া ইয়াত এনেকৈ দি দিছোঁ। এতিয়া মানে কি হয় বুজিছেনে, আপোনালোকেও ট্ৰাই কৰি চাব এনেকৈ, মানে তেতিয়া তেলটো অলপ কমকৈ খায়, বুজিছে। চাওক গোটেই বৰষুণ, আজি বতৰটো ইমানেই বেয়া কৰিলে, আগতে এনেকুৱা কেতিয়াও কৰা নাই। এবাৰ মানে বৰষুণ দিয়ে আছে, দিনটো দিয়ে আছে বৰষুণ। কালিলৈকে বতৰটো ভাল, আজি কিন্তু বতৰ ইমানে বেয়া কৰিলে। আৰু এতিয়া কি হ'ব, কলপুলি এটা আনিব যোৱা কথা আছিলে, এতিয়ালৈকে যাব পৰাই নাই। কলপুলি লগোৱা নহ'ব চাগে, এনেকৈ ভিতৰতে চাকি জ্বলাব লাগিব। কাৰণ ইমান বৰষুণ দি থাকিলে এতিয়া কেনেকৈ কলপুলিত চাকি লগাম, সেইটো কাৰণে নহ'ব চাগে। আৰু বতৰটো বেয়া, এতিয়া কি কৰিম, বহি আছোঁ। আৰু বাকী যদি সন্ধিয়ালৈ আৰু কিবা কিবি কৰিম, ভিতৰতে চাকি লগাব লাগিব। আপোনালোকক সেইবিলাকো দেখাম, ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু এতিয়া সন্ধিয়া হৈ গ'ল, আৰু আপোনালোকক কৈছিলোঁ যে কলপুলি নিবলৈ যাম আৰু দেখাম বুলি। কলপুলি নিব যাব পৰা নহ'ল, কাৰণ বৰষুণ, দিনটো বৰষুণ দিয়ে থাকিলে। এতিয়া সন্ধিয়া হৈ গ'ল, এতিয়াও বৰষুণ এৰাই নাই, দিয়ে আছে। সেইকাৰণে কলপুলি আনি লগালেও মানে কি তাত চাকি দিব পৰা নহ'ব, সেইকাৰণে নলগালোঁ। আৰু এতিয়া ভিতৰতে চাকি দিম ইয়াতে, আপোনালোকক দেখাম। আৰু ময়ো অলপমান ৰেডি হৈ ল'লোঁ। আৰু এতিয়া ব'লক তেতিয়াহ'লে সেইখিনিকে আপোনালোকক দেখাম। আমি ঘৰত এনেকৈ কৰিছোঁ, আপোনালোকে কেনেকৈ কৰিছে মই জনাব দেই। জ্বলাম। আজি বৰষুণৰ বতৰ গোটেই হ'লে এনেকৈ লগাই দিছোঁ। আৰু জনাব দেই, গোটেই বৰষুণ, পানী ইয়াতো লগাই দিছোঁ। ইয়াত দেখিছে বৰষুণ দি আছে। এইটো ফুটিব। এতিয়া আমি জ্বলাম ফুলঝাৰি। হেপী দিৱালী কৈ দিয়া। হেপী দিৱালী কৈ দিয়া। ফটকা, এইখিনি ফটকা চাওক, এইবিলাক আনিছে। ইয়াত কি আছে, বম আৰু এয়া জগমগ আনিছে। আলু বম এয়া ইয়াত আনিছে ফুলঝাৰি। এয়া ফুলঝাৰি দেখিছে। এইবিলাক আমি জ্বলাম অলপ পিছত, আপোনালোকক দেখাই আছোঁ। বৰষুণ দি পিনি মানে গাইছ একদম বৰবাদ কৰি দিলে চব। কিমান বৰষুণ আহিছে, গোটেই পানী হৈ গ'ল। হেপী দিৱালী কৈ দিয়া। হেপী বাৰ্থডে বুলিহে ক'লে আৰু গাইছ। এতিয়া বৰষুণত তিতি মেলি আহি আছোঁ। ব'লক আপোনালোকক ৰাস্তাটো দেখাম। আমাৰ ৰাস্তাত কেনেকুৱা কি কৰিছে মানুহে, কলগছ লগাইছেনে লগোৱা নাই, আপোনালোকক দেখাম। ব'লক তেতিয়াহ'লে। বৰষুণ দেখিছেনে, পুৰা বৰষুণ, দিনটো বৰষুণ নেৰিলেই মানে আজি। ঠাণ্ডাহে লাগিছে দেই, ঠাণ্ডা। ফাৰ্ষ্ট ব্লগটো ইমানেই আছিলে, আৰু বহুত দেখাম বুলি আহিছোঁ, কিন্তু এনেকৈ দেখাব পৰা নহ'লে, কাৰণ বতৰটো বহুত বেয়া। আজি দিনটো বৰষুণ দিলে, আৰু এতিয়া ৰাতিলৈকে বৰষুণে। আৰু সেই যিমানখিনি পাৰিলোঁ দেখালোঁ, আৰু আগলৈ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ আজি ফাৰ্ষ্ট ব্লগটো সকলোৱে চাব আৰু আশীৰ্বাদ কৰিব।
আৰু যাতে ভাল ভাল ভিডিঅ' মই দি যাব পাৰোঁ মানে আগলৈ। আৰু যদি মোৰ ফাৰ্ষ্ট ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। আৰু সেয়া আৰু যাতে মই আগলৈ ভাল ভাল ভিডিঅ' দিব পাৰোঁ। তেতিয়াহ'লে আজিলৈ বাই বাই, সকলো ভালে থাকক, বাই।